হাই বন্ধুসকল, মই আজি আপোনালোকক দেখাম মোৰ পাছপোৰ্ট। মই পাছপোৰ্ট এপ্লাই কৰিছিলোঁ। মই আজি আপোনালোকক দেখাম পাছপোৰ্ট। আজি যেহেতু আমাৰ আপোনালোকক দেখাই আছে সেই পাছপোৰ্টখন, এয়া মোৰ পাছপোৰ্ট মোৰ আহি গৈছে। মই এপ্লাই কৰিছিলোঁ, চ' এইটো মোৰ পাছপোৰ্ট হয়। মই এপ্লাই কৰিছিলোঁ, পাছপোৰ্টখন আহি গৈছে। মোৰ এড্ৰেছ প্ৰুফ চব ইয়াতে আছে। মোৰ ছবি, মোৰ মানে নাম, জাতকৰ নাম, এভৰিথিং মানে পাছপোৰ্ট হয়, এনেকুৱা পাছপোৰ্ট। চ' পাছপোৰ্টখন কেনেকৈ বনাব আপোনালোকে, কি পদ্ধতিত বনাব, কেনেকৈ বনাব, ক'ত যাব লাগিব, কি ডকুমেণ্টছ লাগিব, কেনেকৈ কি লাগিব, চ' মই চবখিনি ডিটেইলছ আপোনালোকক আজি কৈ থাকিম। চ' বন্ধুসকল স্কিপ নকৰি মোৰ ভিডিঅ'টো চাব। আৰু যিসকল বন্ধুসকলে মানে ভাবিছে মই মানে পাছপোৰ্টখন বনাম, পাছপোৰ্ট কেনেকৈ বনাব, হপাতুৰি খাইছে, অনলাইন কেনেকৈ কৰিব, ক'ত যাব লাগিব, চ' গোটেই ডিটেইলছখিনি আজি মই আপোনালোকক দেখাম। চ' ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভতে কথা এটা কৈ দিছোঁ আপোনালোকৰ, মোৰ চেনেলত যিসকল বন্ধু বান্ধৱসকল নতুন আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাশত থকা আপোনাৰ বেল আইকনটো বজাই দিব, যাতে মোৰ সকলো ভিডিঅ' আপুনি আগতে পাই যায়। আৰু মোৰ যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সবেই গম পায় মানে মোৰ পাছপোৰ্টখন কেনেকৈ কি হিচাপত বনায়। সবেইতো জানে, তথাপি মই মানে মোৰ পাছপোৰ্টটোৰ বিষয়ে মই কৈ আছোঁ আপোনালোকক। চ' আপুনি আগতে অনলাইন কৰিবলৈ হ'লে আপোনাৰ 4টা বা 3টা ডকুমেণ্টছ লাগিব। 1 নম্বৰ আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডখন লাগিবই, মাষ্ট বি আধাৰ কাৰ্ডখন লাগিব। 2 নম্বৰ আপোনাৰ ভোটাৰ কাৰ্ড, আপুনি যে এখন ইণ্ডিয়ানৰ নাগৰিক হয়, ভাৰতৰ নাগৰিক হয়, আপোনাৰ ভোটাৰ কাৰ্ডখন লাগিব। 4 নম্বৰ লাগিব আপোনাৰ পেন কাৰ্ড। চ' পেন কাৰ্ডখন আপোনাৰ লাগিব। তাৰপিছত চবৰে ড্ৰাইভিং লাইচেন্সখন নাই। চ' যিসকলৰ ড্ৰাইভিং লাইচেন্সখন নাই সেইসকলে কোনো কথা নাই, এনেকৈ নহয় যে ড্ৰাইভিং লাইচেন্সখন লাগিবই। যাৰ আছে তাৰ ভাল, যাৰ নাই তাৰো ভাল। কিয় কাৰণে লাইচেন্সখন থাকিলে ভাল হয় আৰু তাতে এড্ৰেছ প্ৰুফ এভৰিথিং থাকে। আধাৰ কাৰ্ডতো আপোনাৰ এড্ৰেছ প্ৰুফ থাকে, পিছফালে আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ প্ৰুফ থাকে, কিন্তু হ'লেও ড্ৰাইভিং লাইচেন্সখন মানে বহুত কেয়াৰফুলি এড্ৰেছ প্ৰুফ থাকে। তো তাৰ কাৰণে মানে আপুনি এই 4টা ডকুমেণ্টছ দি পেলাই আপুনি আগতে অনলাইন কৰিব, এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত আপোনাৰ 1500 টকা দিব। চ' সেই 1500 টকা যদি আপুনি মোবাইলৰ দ্বাৰা দিব পাৰিলে, আৰু যদি মোবাইলৰ পৰা দিব নোৱাৰিলে তেনেহ'লে আপুনি আপোনাৰ একাউণ্টটো আছে, যিকোনো বেংকত গৈ আপুনি ড্ৰাফট কাটিব, হৈ যাব। চ' এতিয়া আপোনাৰ এপ্লাই কৰা হ'ল, যেনিবা আপুনি মোবাইল দি এপ্লাই কৰিলে বা কম্পিউটাৰৰ যিকোনো কম্পিউটাৰৰ পৰা আপুনি এপ্লাই কৰিলে। এপ্লাই কৰাৰ পিছত আপুনি কি কৰিব, এপাৰ্টমেণ্ট ল'ব লাগিব। দৰং ডিষ্ট্ৰিক্টৰ কথা আমি কৈছোঁ। দৰং ডিষ্ট্ৰিক্টৰ আমি এপাৰ্টমেণ্ট ল'বলৈ হ'লে আমি ক'ত যাব লাগিব, মঙলদৈ যাব লাগিব। তো মঙলদৈ যাবলৈ হ'লে আমি কি কৰিব লাগিব, আগতে মঙলদৈ যোৱাৰ সেই অফিচখনত এপাৰ্টমেণ্ট ল'ব লাগিব। চ' এপাৰ্টমেণ্ট ল'বলৈ হ'লে আপুনি সেই এপেদি, ষ্টেট বেংকৰ হ'লে ভাল হয়, এইকেইটা লৈ যায় আপুনি কি কৰিব, এই এপাৰ্টমেণ্টখন তেখেতক দিব। দিয়াৰ পিছত আপোনাৰ কি কৰিব, ভেৰিফিকেশ্যন কৰিব সিহঁতে, যে আপোনাৰ নামত কিবা ভুল আছে নেকি, আপোনাৰ জাতকৰ নামত কিবা ভুল আছে নেকি, আপোনাৰ এড্ৰেছ প্ৰুফ কিবা ভুল আছে নেকি, আপোনাৰ সবকেইটা যিমানকেইটা আপুনি ডকুমেণ্টছ দিব তাতে, যাতে সব ডকুমেণ্টছত নামবিলাক শুদ্ধ থাকে, এটাই আখৰ থাকে, যাতে কোনো এটা আখৰ ভুল নাথাকে। চ' সিহঁতে চাই পেলাই কি কৰিব, আপোনাক কেমেৰাৰ আগত বহাই দিব। আপোনাৰ তাতে ফটো ল'ব সিহঁতে। ফটো লৈ কি কৰিব, যেনেকৈ আধাৰ কাৰ্ড বনাওঁতে আপুনি 10 আঙুলত টিপ দিব লাগিছিলে, তাতে আপোনাৰ টিপ ল'ব। তাৰপিছত কি ল'ব, 2 কপি ফটো ল'ব। ফটো লৈ পেলাই 10 মিনিট পিছত আপোনাৰ এখন এনেকুৱা এপ্লিকেশ্যন দিব। এনেকুৱা সিহঁতে এপ্লিকেশ্যন এটা দিব। চ' এইখনৰ এপ্লিকেশ্যন হ'ল আপোনাৰ, ধৰি লওক আপোনাৰ যে আধাৰ কাৰ্ড পাছপোৰ্টখন যে আপুনি বনাব দিলে, সেই পাছপোৰ্টখনৰ আপোনাৰ গোটেই ডিটেইলছখিনি আপুনি ইয়াতে পাই যাব। আপোনাৰ জিঅ'ইনি নম্বৰ, এইখিনি হ'ল আপোনাৰ জিঅ'ই নম্বৰ। এই জিঅ'ইনি নম্বৰ হ'ল আপোনাৰ পাছপোৰ্টৰ 1 নম্বৰ পাছপোৰ্টৰ নাম্বাৰ হয়। যেনেকৈ লাইচেন্স নম্বৰ থাকে, আধাৰ কাৰ্ড নম্বৰ থাকে, পেন কাৰ্ডৰ নম্বৰ থাকে, এইটো হ'ল আপোনাৰ পাছপোৰ্টৰ নম্বৰ। এইটো হ'ল আপোনাৰ জিঅ'ইনি মানে পাছপোৰ্টৰ নম্বৰ। যাব আপোনাৰ যিখন মানে পুলিচ ষ্টেচন, যিখন আপোনাৰ পুলিচ ষ্টেচন, এছ আই ছাৰে আপোনাক কি কৰিব, ফোন কৰিব। এছ আই ছাৰে ফোন কৰি আপোনাক মাতিব, বোলে মিষ্টাৰ অমুক যি এপ্লিকেশ্যন কৰিব তাৰ নাম দি মাতিব, আপুনি পাছপোৰ্টৰ কাৰণে এপ্লাই কৰিছে, গতিকে আপোনাৰ কাগজখন আহি গৈছে, আপুনি কি আনিব লাগিব, আপোনাৰ একফালৰ পৰা গম আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, লাইচেন্স আছে লৈ যাব। তাৰ লগতে আপুনি কি লাগিব, 65ৰ ভোটাৰ লিষ্ট, 65ৰ ভোটাৰ লিষ্ট লৈ যাব লাগিব। তাৰপিছত আপোনাৰ 70ৰ ভোটাৰ লিষ্ট লাগিব, জাতকৰ নামত 70 ভোটাৰ লিষ্ট লৈ যাব লাগিব। তাৰপিছত 97 বা 93 কি কৰিব লাগিব, যিজন মানুহ এপ্লিকেশ্যন কৰিব সেইজন মানুহ চলিত বছৰত, যি বছৰত এপ্লিকেশ্যন কৰিব সেই বছৰৰ ভোটাৰ লিষ্ট তাৰ নামত থাকিব লাগিব। 1 নম্বৰ এইখিনি গ'ল। তাৰপিছত আপোনাৰ কি লাগিব, এখন গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগিব। কি কৰিব সিহঁতে, আপুনি যে সেই গাঁৱৰ বাসিন্দাৰ এজন সাক্ষী লৈ যাব লাগিব। এজন মানুহ আপুনি লৈ কি কৰিব সিহঁতে, আপুনি যে সেই গাঁৱৰ বাসিন্দাৰ এজন সাক্ষী লৈ যাব লাগিব। এজন মানুহ আপুনি লৈ লাগিব।
আপোনাৰ যদি মেডিপাট্টা মাটি আছে তাৰ এখন খাজনা ৰচিদ লৈ যাব লাগিব খাজনা লিগিছে ডাটাখন আপুনি লৈ যাব দিব যদি লিগিছে ডাটা আছে সো লিগিছে ডাটা দিলে তাৰ পিছত আপুনি যে আমাৰ যে আগত এনআরসি হৈ গল এনআরসি খুচৰা থকা নাম যদি আপোনাৰ এনআরসিত নাম আহিছে এনআরসি যদি খুচৰাত নাম আহিছে সেই লিষ্টখন লৈ যাব এইকেইটা ডকুমেণ্টছ লৈ যাব দিব আৰু যদি আপুনি গ্ৰেজুৱেট আপুনি ধৰি লওক হাই সেকেন্ডাৰী পাছ কৰিছে মেট্ৰিক পাছ কৰিছে মানে মেট্ৰিক পৰীক্ষা দিছে আপোনাৰ লগত এডমিট কাৰ্ড আছে মোৰ লগত আছিলে গতিকে মই এডমিট কাৰ্ড এখন এডমিট কাৰ্ড গতিকে মই দিছিলোঁ কাৰণে মোৰ লগত এডমিট কাৰ্ড আছে সো এডমিট কাৰ্ড যদি আছে ওপৰৰ মেট্ৰিকৰ ওপৰৰ হ'লে আপোনাৰ কি বুলি কয় দুটা কুটেবিডিবিট লাগিব কুটেবিট মানে এই এটা হ'ল আপোনাৰ এনেক্সাৰ আই আৰু এটা হ'ল এনেক্সাৰ এ আৰু যিসকলে মানে মেট্ৰিক পাছ কৰিছে সিসকল এনেক্সাৰ আইখন নালাগে এনেক্সাৰ এখন হ'লেই হ'ব সো সেইখন লৈ যাব লাগে মই এনেক্সাৰ আই কৰিছিলোঁ সো মই এনেক্সাৰ আই দিছোঁ জমা এখন মানে থৈ দিছোঁ আৰু এইখিনি ডকুমেণ্টছ লৈ আপোনাক আৰু যে আপোনাৰ সেই মোগলদৈ বা ক'ত গৈছিল আপুনি এপ্লিকেশ্যন যে আপোনাৰ যে ফৰ্মখন দিছিলে এই ফৰ্মখন আপুনি লৈ যাব লাগিব সিহঁতে নলয় ফৰ্মখন কিন্তু এইখন লৈ যোৱা বেটাৰ মানে জেনু নম্বৰ সব সিহঁতে থাকে বাৰু এখন লৈ যাব দিব এখন সব কিছু ডকুমেণ্টছ লৈ যোৱাৰ পিছত সিহঁতে কি কৰিব মানে তথ্যভাৱে সিহঁতে চাব কোনখন ভোটাৰ লিষ্টত নাম দাতাকৰ নাম বাপেকৰ নাম একে আছে না নাই গোটেইখিনি কাগজ এটা এটা তথ্যভাৱে চাব চাই পেলাই যদি কিবা ভুল বিধি আছে তেনেহ'লে আপোনাৰ সেই যাৰ নামত ভুল আছে সাপোজ দাতাকৰ নামত ভুল আছে সেই নামটো আপুনি কি ভুল আছে যদি সিহঁতে মানি লয় মানে এটা আখৰ ক'ৰবাত আলী আছে ক'ৰবাত আহমেদ আছে ক'ৰবাত খান আছে ক'ৰবাত হুসাইন আছে যদি এনেকুৱা থাকে তেনেহ'লে আপুনি কি কৰিব লাগিব তেওঁৰ নামত এখন কুডেভিডিবিট মানে মেজিষ্ট্ৰেট ৰিপিডিবিট বনাব লাগিব সেই কাগজখন কি কৰিব আপোনাৰ আউটপোষ্টত যাব আউটপোষ্টে আপোনাৰ অচি ছাৰে আকৌ মাতিব ফোন কৰিব আপোনাক সেই একেই ডকুমেণ্টছখিনি আপোনাৰ লৈ যাব লাগিব তাতে সেম ডকুমেণ্টছখিনি ভোটাৰ লিষ্ট কিবা কিবা আপুনি লৈ যাব লাগিব লৈ গৈ পেলাই সেই সেমখিনি আপুনি দেখাব লাগিব তাতে অচি ছাৰে এখন সৰু বগা ব্লেংক পেপাৰ সহি এখন লৈ ল'ব ঠিক আছে তাৰ পৰা আকৌ আপোনাৰ মেইন থানালৈকে এই কাগজখন ঘূৰি যাব মেইন থানাত আগতে যাব এই এসি মানে আইএছ ছাৰৰ লগত তাৰ পিছত যাব আপোনাৰ বৰ্ডাৰ অফিচাৰ যিসকল বৰ্ডাৰ অফিচাৰ এখন বৰ্ডাৰত মানে কাম কৰে সিহঁতৰ তাত যাব তো সিহঁতৰ তাত যোৱাৰ পিছত আপোনাক আৰু মাতাৰ পিছত সেম আপুনি যি ডকুমেণ্টছখিনি লৈ দিব লাগিব যদি ভুল আছে তাতে সংশোধন কৰিব হ্যাঁ যদি নাই এটা সই কৰিব লাগিব তাৰপিছত কামটো হৈ গ'ল কাম হৈ যোৱাৰ সেম ডকুমেণ্টছখিনি আপুনি লৈ যাব লাগিব লৈ গৈ আপোনাৰ দাতাকৰ নাম আপোনাৰ এনআরসি থকা নাম আপোনাৰ মাটিৰ খুচৰা আপোনাৰ নাম ইত্যাদি সিহঁতে তাতে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনাক চাব যে আপুনি মানুহটো হয় না নহয় তো চোৱাৰ পিছত সিহঁতে এখন সিল মাৰিব সিল মাৰি পেলাই আপোনাক সহি মাৰি দিব তো আপুনি সহিটো মাৰি দিলে আপোনাৰ কাম শেষ ইমানলৈকে আপোনাৰ পাছপোৰ্টখন হৈ গ'ল যেনেকৈ মোৰ পাছপোৰ্টখন আজি আহিছে আপোনাৰ পাছপোৰ্টখন হৈ গ'ল কিন্তু এটা কথা আছে ইয়াতে যদি আপোনাৰ নামত কিবা ভুল যিমান পাছপোৰ্ট আহে সব গুৱাহাটীৰ পৰা আহে সো যেতিয়া এই কাগজখন গুৱাহাটীত যাব কাগজ আপোনাৰ ফাইলটো যেতিয়া গুৱাহাটী যাব তো ফাইলটো গুৱাহাটী যোৱাৰ পিছত যিখন পাছপোৰ্ট ৰিলিজন অফিচ আছে গুৱাহাটী তাৰ পৰা আপোনাৰ ভেৰিফাই হয় সিহঁতে কি কৰিব ভেৰিফাই কৰিব যে আপোনাৰ এড্ৰেছ প্ৰুফ ঠিক আছে না নাই আপোনাৰ আধাৰ কাৰ্ডৰ নাম পেন কাৰ্ডৰ নাম ড্ৰাইভিং লাইচেন্সৰ নাম ভোটাৰ কাৰ্ডৰ নাম আপোনাৰ স্কুল সাৰ্টিফিকেট আপোনাৰ বেংক পাছবুকত সব ডিটেইলছখিনি আপোনাৰ চাব যে সব আপোনাৰ বেংক একাউণ্ট মানে নাম বেংকত যি একাউণ্ট নাম আছে সেই নামটো আপোনাৰ এডমিট কাৰ্ডত আছে না নাই সো এডমিট কাৰ্ডত যদি সেইটো নাম আছে পেন কাৰ্ডত আছে না নাই এভৰিথিং আপোনাৰ ভেৰিফাই কৰিব এভৰিথিং ভেৰিফাই কৰাৰ পিছত আপোনাৰ কি কৰিব এড্ৰেছ প্ৰুফ চাব যে আপোনাৰ এড্ৰেছ প্ৰুফখিনি সবতে ঠিক আছে না নাই যদি দুটা এড্ৰেছ প্ৰুফ আছে নহ'ব এড্ৰেছ প্ৰুফত যদি কিবা ভুল থাকে নহ'ব তাৰ পৰা আপোনাৰ এখন লেটাৰ আহিব যে আপোনাৰ কিবা এটা ইস্যু হৈছে কি ইস্যু হৈছে সেই ইস্যুটো আপোনাৰ উল্লেখ কৰাৰ পিছত যে আপুনি অমুক তাৰিখত মানে আমাৰ তৰফৰ পৰা আপোনাক জনোৱা হৈছে আপোনাৰ এইটো ভুল আছে গতিকে আমাৰ অফিচলৈকে আহক আৰু এখন এপ্লিকেশ্যন দিয়ক যদি কিবা ভুল ত্ৰুটি আছে আমি ইয়াৰ পৰা শুধৰাই দিম আৰু যদি ইয়াৰ পৰা শুধৰা নহয় পুনৰাই আপোনাৰ এপ্লিকেশ্যন দি আপোনাৰ ফাইলখন আৰু ঘূৰি আহিব আপোনাৰ লোকেল থানালৈকে যেতিয়া ঘূৰি আহিব সেই আগৰ চিষ্টেমেদি পুনৰাই আপুনি আকৌ ভেৰিফাই কৰিব লাগিব কিন্তু আপুনি সেই মঙ্গলদৈ যে আপোনাৰ মাতিছিলে ফাৰ্ষ্টত যে টিপ দিছিলে তাতে যাব নালাগিব
কিন্তু আপোনাৰ থানাৰ পৰা বৰ্ডাৰ অফিচৰ পৰা আপোনাৰ লোকেল আউটপোষ্টৰ পৰা এভৰিথিং আৰু পুনৰাই ভেৰিফাই কৰিব লাগিব SP কোৰ্টতো। আপোনালোকৰ পাছপোৰ্টখন আহি যাব ধুনীয়া, যেনেকৈ মোৰ পাছপোৰ্টখন আহি গৈছে। সো বন্ধুসকল আজি গম পালে আপোনালোকে পাছপোৰ্টখন কেনেকৈ বনাব লাগিব, কি চিষ্টেমত বনাব লাগিব, কেনেকৈ পাছপোৰ্টখন। আৰু এটা কথা, পাছপোৰ্টখন বনাবলৈ হ'লে বহুত ভাল, মই আপোনাক সবকে কৈছোঁ পাছপোৰ্টখন বনাই ৰাখক। আমাৰ যি পৰিস্থিতি আহি আছে গতিকে সেইটো বিষয়ে নকওঁ আৰু পাছপোৰ্টখন আপোনালোকে বনাওক। পাছপোৰ্টখন এখন বহুত ডাঙৰ প্ৰুফ হয়। আই এম এ ইণ্ডিয়ান হিচাপে পাছপোৰ্টখন বহুত ডাঙৰ এটা প্ৰুফ হয়। সবেই চেষ্টা কৰিব পাছপোৰ্টখন বনাবৰ কাৰণে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। চ' বাই বাই, থেংক ইউ ছ' মাছ। মই এইখিনি কৈ থেংক ইউ।